স্বাগতম জনাইছোঁ গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ। আৰু আজি আমাৰ ভণ্টি বিয়া, ভাবিলোঁ আপোনালোককো বিয়া ঘৰৰ মাজলৈ লৈ যাওঁ। আহক ৰভাৰতলীলৈ সোমাই যাওঁ। এইফালে আছে আমাৰ ভাগিন, নামটো কৈ দিয়া, কি আছিলে? অঁ, আৰু এইফালে অকণি। এয়া বিয়া আয়োজন হৈ আছে। এইফালে ধুনীয়াকৈ কেমেৰামেন আহি পালেহি আমাৰ এয়া। আৰু এইফালে বহি আছে আমাৰ নৌব দুজনী আৰু দুইজনী বাই ভনী। এই ডাঙৰ নৌব ডাঙৰ আৰু এই সৰু নৌব সৰু। আৰু এয়া আমাৰ হৈছে মাধৱ, বৰ ধুনীয়া গান গাই ই। আৰু এইফালে নৌব, অঁ বিয়ানাম গাই এয়া নৌবহেঁত বহি আছে। আৰু এইটো বিপ্লৱ, এইফালে কৃষ্ণ। অঁ, আজি চব দেখাই যাম দেই। আৰু এয়া মেকআপ আৰ্টিষ্ট আহি গ'ল, ধুনীয়াকৈ কইনা সজাব। আৰু এয়া চব ধুনীয়াকৈ সজাইছে, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব দেই। আমাৰ মিতিৰ কুটুম সকলো আত্মীয়খিনি ইয়াত বহি আছে। আৰু এইফালে আমাৰ কইনাৰ দেউতাক আৰু মোৰ ভাগৰ ডাঙৰ দাই বৰদাই বুলি কওঁ। আৰু এইফালে আছে আমাৰ জনপ্ৰিয় গায়ক অভিজিত জোনাক। আৰু এয়া হৈছে জিন্তু, ইও ফটো মাৰিবলৈ ৰখি আছে। আৰু এইফালে কইনাই আমাৰ পূৰা প'জ দি আছে ফটো মাৰিবলৈ। ফটো কেইকপিমান মাৰি লওঁ বুলি ভাবিছে। এয়া আমাৰ বেটা বহি আছে আৰু এইফালে বৌহঁত বহি আছে। আৰু এয়া আমাৰ বৰ্তা ঘৰৰ বৌ দুজনীৰ গাত ততেই নাই, ননদৰ বিয়া, পূৰা কফি আৰু পকৰা দি আছে। এইফালে জিনুবাই আৰু বীণাবাই। বিয়া দিয়া ছোৱালীবোৰ গোট খাই সঁচাকৈ বিয়া হ'লে মানে বহুত ভাল লাগে। সকলোখিনি বিয়া দিয়া ছোৱালী লগ হৈছোঁ। আৰু এইফালে আমাৰ এই ভণ্টিৰ লগৰ এয়া অংকুৰিকা, হৰিপ্ৰিয়া আৰু গীতু, এহেঁতি কেইজনীও আহিলে, বহুত ভাল লাগিলে। আৰু এইফালে আছে আমাৰ অতিথি আপ্যায়ন কৰিবলৈ এয়া। আৰু ধুনীয়াকৈ এয়া শুশ্ৰূষা কৰি আছোঁ অতিথি। বিয়াৰ উদুলি মুদুলি পৰিৱেশৰ মাজতে খুৰী আৰু বৌহঁতে ক'লে যে দৰা অহাৰ আগতে কইনা গা ধুৱাই আজৰি হ'ব লাগিব, গতিকে পানী তুলিবলৈ ওলাব লাগে। আৰু তেহেঁতি পানী তুলিবলৈ ওলালে। লগতে আকৌ পানী তুলি আহি এপাক ননচাকৈ থাকিবই নোৱাৰে, কাৰণ আগতে বৌহঁত বিহু কৰি নাচি প্ৰথম শ্ৰেষ্ঠ কেইবাবাৰো পাইছিলে। আৰু লগতে এয়া ভতিজাকেইটা, ময়ো ৰখি থাকিবই নোৱাৰিলোঁ, এপাক নাচিহে শান্তি পাইছোঁ। উগুল থুগুল এটা পৰিৱেশ, কাৰণ এয়া দৰা আহি পাই গ'লহি। আৰু নতুন জোঁৱাইক আদৰিবলৈ এয়া আমাৰ কইনাঘৰীয়া সকলো ওলাই আহিলে। আৰু এয়া দৰা আদৰা পৰ্ব হৈ আছে। হয়নে
সপোনে জনমে জনমে ৰাখিমে তোকে হিয়াৰে মাজতে জীৱনে মৰণে হচিতে সপোনে থাকিমে তোৰে হিয়াৰে উমতে ও মৰম দুটি মন দুয়োৰে ও মৰম এটি হৈ ৰ'বনে ও মৰম তই মই আমি হ'ম মৰম জনম জনমলে তই মধুর গণার মধুক্ষণ বাড়ির শুকর দালি চোপা ভাত পরীক্ষা দেউতাই পোহা মইনা চৰা উৰি গুচি যায় বাড়ির শুকর দালি চোপা ভাত পরীক্ষা দেউতাই পোহা মইনা চৰা উৰি গুচি যায়। আৰু আমি এয়া কইনা থ'বলৈ আহি দৰা ঘৰ পাই গ'লোহি। চবে এতিয়া কইনা ৰুমত শুই লৈছোঁ।